আসলতে বিভিন্ন প্ৰজাতিৰ আসলতে গছ আছে আমাৰ স্কুলৰ চৌহদৰ ভিতৰত তাৰে আজি আমি ইয়াৰ যিবিলাক গছ আছে সেই গছবিলাকত আমি ইয়াৰ নাম উইথ দ্য সাইন্টিফিক নেম লগাই থকা হৈছে আৰু এই যিজোপা আমাৰ বকুল গছজোপাৰ যেটো সাইন্টিফিক নেম সেই নামটো আমাৰ এয়া নিহাৰহতি কব নিহাৰ কোৱাচোন এই জোপা বকুল গছৰ মিমিউস অফ এলেংগি নিম গছ হয় নাই মহানিম আৰু মহানিমৰ ইয়াৰ নাম ফলক ইয়াত লগাই থকা হৈছে আৰু এইজোপা হ'ল আমাৰ স্কুলৰ চৌহদৰ ভিতৰত থকা বৃক্ষৰাজ আহত যিজোপাক আমি বৃক্ষৰাজ হিচাপে জানো আমাৰ দীপাংকৰত কিবা আছে লগাব লাগে হল আমাৰ চেগুন গছ মাৰিলা নেকি কি হয় যা চেগুন টিক প্লান্ট or we can say segun gos the scientific name of the segun gos is Tectona grandis Tectona grandis na yes আৰু হাতৰি কোনে মাইছে বা হাতৰি কেবিএমৰ চকিদাৰ এজোপা হল কৰবি গছ কৰবি ফুল নহয় জানো ৰিংকু কৰবি হয় ফুল হয় নাই কৰবি ফুল সো ইয়াৰ নামটো আমাৰ নিহাৰে কব ইয়াৰ যেটো ইংলিছ তাৰ বাৰু লগতে ইয়াৰ যেটো কি কয় সাইন্টিফিক নেমটো আমাৰ নিহাৰে কৰিব ইংলিছ নামটো আছে ইয়েলো অলিয়েণ্ডাৰ আৰু সাইন্টিফিক নেমটো ক'বলৈ গ'লে কেসাবেলা হেভেটিয়া কিন্তু টাৰ্মিনেলিয়া সেগুলা হয় বাট ঠিকই আহিছিল কিন্তু স্টুডেন্টে লগাতে কালি মানে হেড পাই আই গৈছে এফ হৈ গ'ল টাৰ্মিনেলিয়া কৈ দিলে হ'ব ৰেকৰ্ডিং বালিয়া মাডু রসিরেজ বা কি গছ হ্যাঁ গমারি গছ মেলিনা কদম গছতে লগাই থৈ দিছে কদম তলে কানাই নাছে বোলে ন যোনে চাব আহিব ইহঁতি গছ নাচায় নাচপতি চাৰ্চ ইয়াত মাৰা কিন্তু আমাৰ হেৰিয়ে কিন্তু ভুল কৰিলে নহয় এইটো কি বুলি মানুহটো উস্তাদি বুজাই হেৰিটো মাজমা ফুলটো হেবিস্কাছ লিখি দিলে কোনে হেবিস্কাছটো তাৰ সাইন্টিফিক নেম এনে চাইনা ৰ'জ বুলি কয় জবা ফুলক চাইনা ৰ'জ বুলি লিখা আছিলে বহিখনত কিন্তু সি আকৌ উস্তাদি মই বোলে চাইনা ৰ'জটো নহয় ন বোলে নেটত বোলে ক'তো চাইনা ৰ'জ বুলি কোৱা নাই বোলে হেবিস্কাছ মাৰি দিলে নহয় মই কৈছো বোলে জানিব লাগে কথাকেইটা উঠি গ'ল জোপা আম গছ নেহা কৈ দিয়াচোন আম গছৰ এইটো কি সাইন্টিফিক নেমটো হৈছে মেংগিফিৰা ইণ্ডিকা